গাইজ গুড মৰ্ণিং। মই জনাইছে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এইটো মোৰ নতুন চেনেল খুলিছোঁ, এইটো মোৰ প্ৰথম পোষ্ট এই চেনেলটোত। আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বাহঁতৰ ঘৰত আছোঁ এতিয়া। বাৰ শহুৱেকে কঁঠাল পাৰি আছে, আমি এতিয়া কঁঠাল চাবলৈ যাওঁ। ব'ল। কঁঠাল পাৰিছে, কঁঠাল এইয়া কঁঠাল পাইছে। অঁ এয়া কঁঠাল পাৰি আছে। এইটো আমাৰ ল'ৰা পাপা চোৱা, কঁঠাল পাৰি আছে, কঁঠালৰ চিজন। এয়া এটা পাৰিলে বাৰী। এই ফুলটো যে খুব ধুনীয়া লাগে, ৰং বিৰঙৰ ফুলে, ভাল লাগে। আৰু এইবোৰ ফুল ভাল লাগে ফুলবোৰ। আৰু এয়া ফুলি আছে ধুনীয়াকৈ। দেউতাই কঁঠাল আনি থৈছে এইকণত। সেইটো আমাৰ ল'ৰা। এফালে চোৱা, হাঁহি দিয়াচোন অকণমান, মা বুলি কৈ দিয়াচোন, মা বুলি কৈ দিয়াচোন। কৰিবা দেই, টাটা দি দিয়া। বা আৰু ভাগিনটোৱে পুখুৰীত বৰশী টোপাই আছে। ব'লকচোন চাই আহোঁ। বৰশী টোপাই আছে আমাৰ ল'ৰা মাকৰ লগত। হাই পপু। কালি বৰষুণ দিছিলে আৰু চেপাত মাছ লাগিছিলে, আপোনালোকক দেখাম, চাবচোন, ভাল লাগিব। তাকে এসোপা উলিয়াই লওক। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা পালে আপোনালোকে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।